Let us welcome back to the channel Assamese Pointil Short. বন্ধুসকল বহুত দিনৰ পিছত আজিৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। বিশেষ অসুবিধাৰ বাবে বহুত দিন ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ আৰু আপোনালোকক নটিফিকেশ্যন জনাব পৰা নাছিলোঁ, তাৰ বাবে মই দুখিত। বন্ধুসকল আজিৰ ভিডিঅ'টো হ'ল ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট অৰ্থাৎ ITI 10 পাছ 8 পাছ 12 পাছৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে অপেক্ষা কৰি আছে কেতিয়া 2022-ৰ এডমিশ্যন খোলা দিব। সেইসকল ছাত্ৰ ছাত্ৰীক মই প্ৰথমতে জনাই থওঁ যে 2021-ৰ যিটো এডমিশ্যন আছিল সেই এডমিশ্যনটো বহুত দেৰিকৈ হৈছিল, অৰ্থাৎ ডিচেম্বৰ মাহতহে এডমিশ্যন হৈছিল। তাৰ বাবে এবাৰ পলমকৈ হোৱা কথা আছিল, কিন্তু ITI দিল্লীৰ পৰা এটা নটিফিকেশ্যন আহিছে। সেই নটিফিকেশ্যনটোত কি আছে সকলো আপোনালোকক ক'ম। আৰু গুৱাহাটী ITIৰ পৰা এটা নটিফিকেশ্যন আহিছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে কৈ থওঁ, যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা ঘণ্টি বাটনটো দবাই দিলে আপোনালোকে নতুন ITI তথা পেৰামেডিকেল বা এডুকেশ্যনেল সকলো ভিডিঅ'বোৰ পাই থাকিব। বলক আৰম্ভ কৰোঁ। 8 পাছ 10 পাছ 12 পাছৰ বাবে ITI এডমিশ্যনৰ কাৰণে বহুকেইটা ট্ৰেড আছে। অসমতো তাৰ বহুত কেইটা ট্ৰেড আছে। কি ট্ৰেড আছে আমি প্ৰথমে ট্ৰেড কেইটা চাই লওঁ। ট্ৰেডত আপোনালোকে দেখা পাইছে যে ফাৰ্ষ্ট ড্ৰাফ্টছমেন, চিভিল চাৰ্ভাৰ, টাৰ্নাৰ, মেচিনিষ্ট, ইলেক্ট্ৰিচিয়ান, ৱায়াৰমেন, মটৰ ভেহিকল যিটো আছে সেইটো মেক বুলিও কোৱা হয়। ড্ৰাফ্টমেন এটা মেকানিক আছে, সেইটো 9 আছে। ইলেক্ট্ৰনিক্স মেকানিক 10, ৰেফ্ৰিজাৰেটৰ এণ্ড AC মেকানিক 11, ইনষ্ট্ৰুমেণ্ট মেকানিক এগ্ৰি মেচিনাৰী, ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজি, চিষ্টেম মেইনটেনেন্স। বন্ধুসকল এনেকুৱাকৈ আৰু বহুত ট্ৰেড আছে। ট্ৰেডসমূহ আপোনালোকে নিজে চাই কম্পিউটাৰত নিজে অনলাইন এপ্লাই কৰিব লাগিব। ট্ৰেডসমূহ মই আপোনালোকক দেখুৱাই দিছোঁ। বন্ধুসকল এইবাৰ আমি ITI এডমিশ্যন 2022-ৰ এডমিশ্যন কেতিয়া হ'ব তাৰ আগতে আমি জানি লওঁ 2021-ৰ এডমিশ্যন কেতিয়া হৈছিল। বন্ধুসকল 2021-ৰ যিটো ফাৰ্ষ্ট কাউন্সিলিং আছিল, ফাৰ্ষ্ট কাউন্সিলিং হৈছিল নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হৈছিল, অৰ্থাৎ ডিচেম্বৰৰ পিছত জানুৱাৰীৰ পৰা ক্লাছ আৰম্ভ হৈছিল। তেনেকৈ চালে বন্ধুসকল এইবাৰো পিছৰ পৰা হ'ব, অৰ্থাৎ সকলোৱে ভাবি আছিল যে ছেপ্টেম্বৰ অক্টোবৰলৈ যাব, কিন্তু বন্ধুসকল তেনেকুৱা নহয়। এবাৰ আগষ্টতে আহিব। আগষ্টৰ মাজৰ ভাগতে এবাৰ খোলা দিব ITI 2022 এডমিশ্যন। মই আপোনালোকক এটা নটিফিকেশ্যন দেখাই দিছোঁ আৰু এটা সূত্ৰৰ পৰা গম পোৱা মতে আগষ্ট মাহৰ 15 তাৰিখৰ পিছতে এইবাৰ খোলা দিব পাৰে ITI 2022 এডমিশ্যনৰ ফৰ্ম ফিল আপ। আপোনালোকে স্ক্ৰীণত দেখিছে বা পজ কৰিও চাব পাৰে। এইটো নটিফিকেশ্যন আহিছে। নটিফিকেশ্যনটোৰ মতে 15 তাৰিখৰ পিছতে ITI এডমিশ্যন 2022 খোলা দিব। বন্ধুসকল এইটো ভিডিঅ' ইমানেই আছিল। যদি কিবা প্ৰশ্ন আছিল প্ৰশ্ন মোক কৰিব পাৰে, মই নিশ্চয় ৰিপ্লাই কৰাৰ বাবে চেষ্টা কৰিম। আৰু বন্ধুসকল এইবাৰৰ পৰা মই ভিডিঅ' অতি সোনকালে আপলোড কৰিম। এইবাৰ মোৰ বিশেষ অসুবিধাৰ বাবে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। লগতে ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক জনাম পেৰামেডিকেল কাউন্সিলিং কেতিয়া হ'ব 2022-ৰ। আৰু বন্ধুসকল 2022 ITI এডমিশ্যনৰ ফৰ্ম ফিল আপ বা কোনটো ট্ৰেডৰ বাবে কিমান পইচা কিমান কি লয়, যদি কোনোবাই জানিব বিচাৰে মোক কমেণ্টত বা ইনষ্টাগ্ৰামত ফ'ল' কৰি সুধিব পাৰে। মই নিশ্চয় আপোনালোকক উত্তৰবোৰ জনাম। বন্ধুসকল এইটো ভিডিঅ' ইমানেই আছিল। চোৱাৰ বাবে ধন্যবাদ। জয় আহোম।